ঐ মিংকু মিংকু, আৰে ইয়াৰ কাণত বাটুল গুটি সোমাল নেকি? ৰচোন বাটুল গুটিকেইটা খুচি উলিয়াই দিওঁগে। ঐ বৰ্জহনী, তোক যে অথনিৰ পৰা টেটু ফালি আছো, শুনিছ নাই? নে তোৰ কাণকেইখন গ'ল? কিনো এনি টাইম চিঞৰি থাকা, মোবাইলৰ ৰিলছ অকণমান চোৱাও শান্তি নাই। হয়নে? বাপেৰৰ টকাবোৰ ফ্ৰীতে পাইছতো, মোবাইলত ভৰাই ভৰাই ঘৈণীয়েৰে সতে কঁকাল ভঙা টিকাৰ ভঙা চাই থাক। এইবোৰ মানে অলপো শান্তি নাই। যাওঁ অলপ ওলাইকে যাওঁ, কিমান এইবোৰ শুই থাকিম। যা যা, কাম নাইকিয়া মানুহে মোবাইল আৰু আড্ডা বাহিৰে কি জানে, যা। সকলোৱে মানে যি না হাৰাম কৰি দিছে। কাহানিৰ পৰা খং উঠিব, মংগল গ্ৰহলৈকে যামগে। ডেম ফুল গৰম উঠিলে ঐ চৰম লাগে ঐ, চুটি চুটি কাপোৰ পিন্ধা ছোৱালী দেখি ঐ। মাইলা ৰে মাইলা, এইকেইদিন ইমান গৰম পৰিছে, মোৰ হৃদয়খন একেবাৰে গলি গলি শেষ হৈ গৈছে। কেইদিনমানৰ পাছত একেবাৰে গলি শেষ হৈ যাব। মাক্কা, কপালৰ ঘাম মুচুতে মুচুতে মোৰ কপালত থকাজনী নোহোৱা হৈ যাব এতিয়া। এনেকুৱা লাগিছে সূৰ্য দেৱতাৰ ঘৈণীয়েকজনী বেলেগ এটালৈ পলাই গ'ল, সেই খঙতে আমাকো ফুৰিছে। মাইনা বৈচোন বৈ, সূৰ্য দেৱতাক আৰু এজনী বিচাৰি দি থৈ আহোঁগৈ। মিছা মিছি কিয় খং কৰি থাকিব লাগে? এই পৃথিৱীত ছোৱালী কি অভাৱ হৈছে নেকি? মাক্কা, নিজলৈকে এজনী পোৱা নাই আৰু তই সূৰ্য দেৱতাক বিচাৰি দিয়া কথা কৈছ? আৰে মিংকু ভাই দেখোন, মুখখন কিয় লটকাই আহিছ? কিবা হ'ল নেকি? বাপেৰৰ ভটিখন চলাই আহিছ যে, কি হ'ল আজি? কি হলে মাইনা, সূৰ্য দেৱতাৰ দৰে তোৰজনী বেলেগলৈ পলাই গুচি গ'ল নেকি? ডেম ফুল, হাতীয়ে পৰুৱা খোৱা কথা নকবি দেই। ঘৰতো শান্তি নাই, পৰতো শান্তি নাই। ভাবিছোঁ মংগল গ্ৰহলৈকে যামগে বুলি। হা মাক্কা, তই গ'লে মোকো লৈ যাবি দেই, লগত মোৰ কপালত থকাজনীকো লৈ যাম। তহঁত দুটা যদি যাওঁগে, মইনো ইয়াত কি কৰিম অকলে? ময়ো যাম দে তহঁতৰ লগত। পিছে যাবি কেনেকে? বাঁহৰ ৰকেট এখন বনাই ল'ম। সেই ফটুৱা চব। ফুল, ক'ৰবাৰ নদী পাৰত গৈ বিয়েৰ দুটামান লৈ বহি থাকিবলৈহে মন গৈছে। চলৌফি, নদীত গাও ধুম আৰু পাৰ্টিও কৰিম। মোৰ হ'লে জেপত ফুটা কৰি এটাও নাই দেই মাইনা। তোৰনো কোনদিনা থাকে? বাপেৰে তাজমহল বনাম বুলি পইচাবোৰ থৈ গৈছে, তয়ো থৈ যা। হ'বই মাইনা, ঠাট্টা নকৰিবি। আৰু সেই তাজমহলৰ চাহজাহান মই হ'ম আৰু মমতাজ মোৰ হ'বলগীয়াজনী হ'ব। উফ, কি ভাল লাগিব। হ'ব, মই যাওঁ তেন্তে গন্তব্যস্থানলৈ, দেৰি নকৰ। মই মদাহি থাকোঁ য'তে ত'তে পৰি, নাই মোৰ কোনো দুখ। তেজীমলাৰ শপত, এইবাৰ যদি মিনতী জীয়েকক নেপাওঁ, নদীত জাপ দি দিম। ঐ কোন এইকেইটা? ইমান জোৰত বাইক চলাই আহিছ? বাইকে চাইকে দাঙি ঘটালি দিম আকৌ। মাইনা, এইটো দেখোন ভকলাকাই, য'তে ত'তে পৰি আছে মানে। ভকলাকাই, আমিহে নদী পাৰত যাওঁ পাৰ্টি কৰিব, তুমি যাবা নেকি আমাৰ লগত? তহঁত কেইটা, মই বেলেগ বুলি ভাবিছিলোঁ। আজি বেলেগ হোৱা হ'লে বাইকে চাইকে ঘটালি পেলাই দিলোহেঁতেন। ভকলাকাই, পানীয়া মই জীয়েকৰ বেজাৰত আৰু য'তে ত'তে পৰি থাকিব নালাগে। ৰহ তেন্তে ওলমি দিওঁ তহঁতৰ লগতে, নদীত গাটো ধুই আহিম। তেজীমলাৰ শপত, আজি এসপ্তাহমান গা ধোৱাই নাই। ভকলাকাই, মিংকু ভটভটিখনতে ওলমি দে। মাক্কা, কি ধুনীয়া ঠাই। এনেহেন ঠাইত হাতত হাত ধৰি কাৰোবাৰ লগত কথা পাতি থাকিবলৈহে মন যায়। ল'ৰাহঁত, কোনোবাই বাইকখন দেচোন, মিনতী জীয়েকক লৈ আহোঁগে। এই নদী পাৰত দুইটাই কথা পাতিম বহি। নহ'লে তাই কাউৰী যেন মাকজনীৰ পৰা তাইলৈ চাবও নোৱাৰোঁ। তেজীমলাৰ শপত, এদিন চুচৰাই লৈ আহিম। খবৰেই ভকলাকাই, টেনশ্যন কিয় লৈছা? এদিন সীতাহৰণ কৰাৰ দৰে চুচৰাই লৈ আহিলে হ'ল। এতিয়া পাৰ্টি কৰোঁগে ব'লা, নহ'লে ৰাতি 12 বাজিব। নদীত গা ধুবলে মোৰ মন আছিলে, সাঁতুৰি চাবলে মোৰ মন আছিলে। চৰাই মৰে ৰৈ, মানুহ মৰে কৈ, মই মৰিম এইবাৰ মিনতী জীয়েকক নাপালে ঐ, মিনতী জীয়েকক নাপালে ঐ। বাপাও, ইমান বেসুৰা গান গাই আছে। কোন আহিল আজি নদী পাৰত ভৰ দুপৰীয়াখন? ইমান ধুনীয়াকৈ শুই আছিলো, আহি বেৰাগ টানি টোপনিকে ভাঙি দিলে। দিম আজি ইহঁতক মছলা। ৰহ, কোন এইকেইটা?